নমস্কাৰ। আজি মই মোৰ পৰিয়ালবৰ্গৰ লগত ওলালোঁ অসম সাহিত্য সভালৈ বুলি আৰু শুনিছোঁ খুবেই ধুনীয়া হৈছে আৰু সময় সুবিধা মিলাই আজি শেষৰটো দিন, গতিকে আজি শেষৰ দিনটোতে আমি যাবলৈ ওলালোঁ। গতিকে বলকচোন কেনেকুৱা হৈছে এপাক চাই আহোঁ। আৰু আমি আটাইয়ে গাড়ীত বহি এতিয়া গৈ আছোঁ। চন্দনদাও আহিছে আমাৰ লগত। তাৰপিছত আমি উপাসনাত সোমালোঁ, অকণমান চাহ খালোঁ আৰু আমি আহি পালোঁ অসম সাহিত্য সভা। আৰু আমাৰ এজন ভনীজোৱাই ইয়াত কমিটিত আছে বাবে আমাক তেওঁ পিছফালেৰেই সোমাই দিলে, কাৰণ মাইনাক লৈ অলপ দিগদাৰো হয়, বহুত খোজকাঢ়িব লাগে। আৰু এয়া চাওকচোন, পিছফালৰ পৰা আমি আৰম্ভ কৰিছোঁ বাৰু। ইমান ধুনীয়া এইবোৰ জনগোষ্ঠীয় ঘৰবোৰ, মানে গোটেইকেইটা জনজাতিৰে ঘৰবোৰ কেনেকুৱা ইয়াত আছে। আৰু এয়া হৈছে চক্ৰ বিহু, মানুহ বহুত, গতিকে নোসোমালোঁ। আৰু চাওকচোন কিমান যে মানুহ, অকণমান ময়ো দেখুৱাই দিছোঁ বাৰু। আৰু এইবোৰ চাওক, গেটবোৰ ইমান ধুনীয়া। আৰু চাওকচোন এইখন গেট ইমান ধুনীয়া, পূৰা একদম বাঁহেৰে সাজিছে মানে। আৰু ইয়াত আমি যে চাউল জাৰোঁ, ডালা ব্যৱহাৰ কৰিছে। আপোনালোকে বাৰু কি বুলি কয় বলকচোন, অকণমান ওচৰৰ পৰা দেখুৱাওঁ। এয়া মানুহ কেনেকুৱা ধুনীয়া হৈছে। তাৰপিছত আমাৰ মাইনাকো ফটো তুলি দিলোঁ আৰু বহুত ধুনীয়া বনাইছে বস্তুবোৰ। আৰু এইফালে ফাংচন চলি আছে, কিন্তু আমি যিহেতু বহুত দূৰৰ পৰা গৈছোঁ, গতিকে ফাংচন চোৱা নাই। আমি জেগাবোৰে চাই আছোঁ আৰু একদম প্ৰকাণ্ড ঠাই, বহুত মানে চাবলগীয়া বস্তু আছে। আৰু আমি যিহেতু পিছফালেৰে সোমাইছোঁ, আগৰ ফালে গৈ আছোঁ। এয়া হৈছে শ্বহীদ বেদী। আৰু মামা ভাল লাগিছে, মজা লাগিছে। আৰু এইটো চাওকচোন, ইমান ধুনীয়া নামঘৰ বনাইছে, তাত নাম কীৰ্তন চলি আছে। আৰু আমিও মাইনাক লৈ অকণমান জেগাবোৰে চাইছোঁ। আৰু এইবাৰ বলকচোন গ্ৰন্থমেলালৈ যাওঁ, তাত বহুত ভিৰ। আৰু ৰাস্তাত লগ পালোঁ ভূষণ দাক। আৰু এয়া গ্ৰন্থমেলাত আমি সোমাই সন্মান মোৰ আৰু মাইনাৰ বাবে কিতাপো ল'লোঁ। আৰু তাৰ পৰা ওলাই আমি এইবাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰা এই জাপিটো চাবলৈ আহিছোঁ। কিমান ডাঙৰ চাওকচোন। আৰু এইখন থিয়েটাৰত ব্যৱহাৰ কৰা পুৰণি গাড়ী। আৰু এইফালে চাওকচোন, আমাৰ পুৰণা দিনৰ সেই গ্ৰামোফোনবোৰ, ইমান যে ভাল লাগিছে। আৰু এইবাৰ আহিলোঁ বিজ্ঞান মেলা। এইবাৰ সাহিত্য সভাত প্ৰথমবাৰৰ বাবে হৈছে। তাই যে ব্যৱহাৰ কৰি খুব ভাল পাইছে। তাৰপিছত এয়া তাইৰ ফূৰ্তি চাওকচোন, পূৰা দৌৰিছে। আৰু আমি সাহিত্য সভাৰ পৰা আহি ৰঙিয়াৰে হোটেল এখনত বহিলোঁ, খাই লৈ আহিলোঁ। এয়া চাওক তাইৰ উৎপাত, বাপৰে। আৰু গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ এতিয়ালৈ। বাই বাই, টেক কেয়াৰ।